নমস্কাৰ বন্ধুসকল, নাম মোৰ জয়দীপ বৈশ্য। এই ভিডিঅ'টো মোৰ ছেকেণ্ড টাইম ভিডিঅ'। যোৱাবাৰ ভিডিঅ'ত মই হোৱাট ইজ নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে অলপ কৈছিলোঁ আৰু হোৱাই নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে ক'ম। যোৱাবাৰ ভিডিঅ'টোত মোক এটা মানুহে পাৰ্চনেলি এটা কুৱেশ্যন কৰিছিলে, কেনেকৈ এই টাইমতো কৰোণা ভাইৰাছৰ আক্ৰান্তৰ টাইমতো এটা নেটৱৰ্ক মাৰ্কেটিং কেনেকৈ ছাৰ্ভাইভ কৰি আছে, সেই বিষয়ে কৈ পেলাই আমাৰ ভিডিঅ'টো আৰম্ভ কৰিম। চাওক, কোম্পানী এটাৰ সাধাৰণতে এমপ্লয়ী থাকে, সাধাৰণ কোম্পানীবিলাকৰ এমপ্লয়ী থাকে আৰু নেটৱৰ্ক কোম্পানীবিলাকৰ আণ্ডাৰত নেটৱৰ্কাৰ থাকে। নেটৱৰ্কাৰ মিনছ বিজনেছমেন থাকে। কোম্পানী এটাৰ এমপ্লয়ীবিলাক লাইবিলিটি হয়, কাৰণ মাহৰ শেষত দৰমহাটো দিবই লাগিব। কিন্তু নেটৱৰ্ক মাৰ্কেটিঙৰ কোম্পানী এটাৰ লগত নেটৱৰ্কাৰ থাকে, ডেটছ মিন এছেটছ থাকে। বুজিব পাৰিছে? যিটো কোম্পানীৰ এছেটছ আছে, লাইবিলিটি নাই, সেইটো কোম্পানী বিপদৰ টাইমতো ছাৰ্ভাইভ কৰিব পাৰে। আৰু যিটো কোম্পানীৰ লাইবিলিটি আছে, সেইটো কোম্পানীৰ যদি কাম বন্ধ হৈ যায়, এই কোম্পানীটো কেতিয়াও ছাৰ্ভাইভ কৰিব নোৱাৰে। বুজিব পাৰিছে হ'বলা? আৰু এটা কথা, যিবিলাক কোম্পানীয়ে আনক লোন দিয়া কাম কৰে, ৰাইজক লোন দিয়া কাম কৰে, সেইটো কোম্পানী আৰু লাইবিলিটি বাঢ়িব। এইখিনি কথাত আপোনালোকে বুজিব পাৰিছে হ'বলা, কিয় এটা নেটৱৰ্ক কোম্পানীয়ে ছাৰ্ভাইভ কৰিব পাৰে বেয়া অৱস্থাটো। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হোৱাই নেটৱৰ্ক মাৰ্কেটিং। চাওক, হোৱাই নেটৱৰ্ক মাৰ্কেটিং যদি মই ভালকৈ ডেছক্ৰাইব কৰিব লাগে, তেতিয়াহ'লে 2 ঘণ্টা 3 ঘণ্টা লাগি যাব। মই ইমান দীঘলীয়া কৰাৰ ইচ্ছা নাই, সেইকাৰণে মই পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 এনেকৈ মই হোৱাই নেটৱৰ্ক মাৰ্কেটিঙৰ ভিডিঅ' বনাম। এইটো আজি পাৰ্ট 1, ঠিক আছে? চাওক, মোৰ 2টা বাক্য মই 3 মাহ 4 মাহ আগতে লিখিছিলোঁ। সেই এটা বাক্য হ'ল, ন' ওৱান কেন ৰিচ ইন দিছ ৱৰ্ল্ড উইদাউট হিজ অ'ন নেটৱৰ্ক। পৃথিৱীৰ কোনো মানুহ ধনী হোৱা নাই নিজৰ নেটৱৰ্ক নবনোৱাকৈ। আপুনি যদি আপোনাৰ গাঁওখনৰ ধনী ব্যক্তিজনক চাওক, বা ৰাজ্যৰ ধনী ব্যক্তিজনক চাওক, নহ'লে আপুনি দেশৰ ধনী ব্যক্তিজনক চাওক, নিশ্চয় সিহঁতে নিজৰ নেটৱৰ্কত কাম কৰি আছে আৰু সিহঁতে নিজৰ নেটৱৰ্ক বিল্ড আপ কৰি পেলাই মাৰ্কেটিং কৰি থকা কাৰণে সিহঁতে ধনী ব্যক্তি। বুজিব পাৰিছে? আজি যদি ৰিলায়েন্স আম্বানীৰ কথা কোৱা যায়, ৰিলায়েন্স আম্বানীৰ তলত 5 লাখ মানুহে কাম কৰি আছে। 5 লাখ মানুহ নহয়, 5 লাখ নেটৱৰ্কে কাম কৰি আছে। বস্তুটো বুজিব পাৰিছে? আপুনি যদি ধনী হ'ব লাগে, তে নিজৰ নেটৱৰ্ক বনাব লাগিব। যদি আপুনি নেটৱৰ্ক বনাব পৰা নাই, তে এটা কথা মন ৰাখিব, হোৱাট এভাৰ ৱৰ্ক উই ডু, উই আৰ অলৱেজ আণ্ডাৰ এ নেটৱৰ্ক। তাৰমানে যদি নেটৱৰ্কৰ বনাব পৰা নাই, তেতিয়াহ'লে আপুনি বেলেগৰ নেটৱৰ্কৰ আণ্ডাৰত কাম কৰিব লাগিব। ছাপ'জ আপুনি দোকান এখন দিছে, দোকানখনত বিক্ৰী কৰি আছে প্ৰডাক্ট বনোৱা মানুহজনৰ আপুনি এটা নেটৱৰ্ক হয়। বুজিব পাৰিছে? যদি চাকৰি কৰিছে কোম্পানী এটাতে, কোম্পানীটোৰ মালিকৰ নেটৱৰ্কৰ আণ্ডাৰত আছে আপুনি। ডেটছ মিন, মই বুজাব যাই আছোঁ কি, পৃথিৱীত আপুনি যিয়েই নকৰে কিয়, য'তেই নাথাকে কিয়, আপুনি এটা নেটৱৰ্কৰ আণ্ডাৰতে থাকিব। সেইকাৰণে নেটৱৰ্ক ভাল বেয়া কুৱেশ্যন নাথাকে, আমি নেটৱৰ্ক কৰিবই লাগিব। যদি কৰা নাই, বেলেগৰ আণ্ডাৰত হ'লেও আমি থাকিবই লাগিব। বুজিব পাৰিছে? তে আজিৰ ভিডিঅ'টো এইখিনি কৈ পেলাই মই সমাপ্ত কৰিলোঁ। আৰু মই আৰু এটা কথা ক'ব বিচাৰোঁ, এতিয়া বৰ্তমান যদি আপুনি নেটৱৰ্ক মাৰ্কেটিং কৰিছে বা কৰিব ইচ্ছা কৰি আছে, অকল আপোনাৰ কাৰণে নকৰিব, দেশৰ অৰ্থনীতি বিকাশ কৰিবৰ কাৰণে কৰক। যদি দেশৰ কাৰণে সঁচাকৈ কিবা এটা কৰিব বিচাৰিছে, নেটৱৰ্ক মাৰ্কেটিং কৰক আৰু নেটৱৰ্ক মাৰ্কেটিং প্ৰমোশ্যন কৰক, আৰু বেলেগকৈ দেশৰ হকে কৰিব নালাগে। তে এইখিনি কৈ পেলাই মোৰ আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। জয় হিন্দ।